ফেডারেশন উত্তর পূব খারিজা বিজনি আঞ্চলিকে আমি উত্তর পূব খারিজা বিজনি আঞ্চলিক বুলিয়ে নহয় গোটেই খারিজা বিজনি অঞ্চলৰ যি শিক্ষাৰ সমস্যা এই শিক্ষাৰ সমস্যাসমূহক সন্মুখত ৰাখি আমি ভাৰতৰ ছাত্ৰ ফেডাৰেশন SFI উত্তৰ পূব খারিজা বিজনি আঞ্চলিক সমিতিয়ে যোৱা 14 ডিসেম্বৰ 2022 তাৰিখে জিলা উপায়ুক্ত মহোদয়লৈ লগতে আমাৰ শিক্ষা বিভাগৰ মুৰব্বীলৈ লগতে পৰিবহন বিভাগৰ মুৰব্বীলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু এই স্মাৰক পত্ৰৰ মূলত হ'ল আমাৰ যি উত্তৰ পূব খাৰিজা বিজনি আঞ্চলিকৰ যিবোৰ সমস্যা শিক্ষাৰ সমস্যা আছে যেনেকৈ পূব খাৰিজা বিজনি হাই ছেকেণ্ডেৰী যিখন নতুনকৈ অপ্ৰাদেশিকৃতভাৱে অৱস্থাত আছে তাক লৈ আৰু বিভিন্ন শিক্ষানুষ্ঠানত আমাৰ খাৰিজা বিজনি অঞ্চলৰ যি পৰ্যাপ্ত পৰিমাণৰ শিক্ষকৰ অভাৱ এই সমূহ সমস্যা সম্পৰ্কে আমি এই জিলা উপায়ুক্তলৈ লগতে পৰিবহন বিভাগৰ মুৰব্বীলৈ জিলা শিক্ষা বিভাগৰ মুৰব্বীলৈ তিনিখন স্মাৰক পত্ৰ প্ৰদান কৰা হ'ল আৰু এই সম্পৰ্কে আমাক বিশদভাৱে এই সংবাদ মেলখনত জনাব আমাৰ উত্তৰ পূব খাৰিজা বিজনি আঞ্চলিকৰ সম্পাদক কমৰেড মইনুল হক তালুকদাৰ। আমি ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন চমুকৈ SFI উত্তৰ পূব খাৰিজা বিজনি আঞ্চলিক সমিতিয়ে আমি ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন চমুকৈ SFI উত্তৰ পূব খাৰিজা বিজনি আঞ্চলিক কমিটিয়ে যোৱা 14 তাৰিখে আমি এখন মেমৰেণ্ডাম দিওঁ। তো আমাৰ খাৰিজা বৃহত্তৰ খাৰিজা অঞ্চল এক নদীদ্বীপ সদৃশ অঞ্চল চাৰিওফালে বেকিং আৰু হাকুৱা নলজোৰা নদীৰে আগুৰি আছে। তো এই বৃহত্তৰ অঞ্চলত আমি বিশেষকৈ প্ৰয়োজন অনুভৱ কৰিছোঁ যে এখন কলেজ লাগে, কিয়নো ইয়াতে আমাৰ এই খাৰিজা অঞ্চলত 12খন চৰকাৰী বেচৰকাৰী হাইস্কুল আছে, কিন্তু এতে এখনো কলেজ নাই। তো আমি খুবেই অনুভৱ কৰিছোঁ, আমাৰ এই খাৰিজা ছাত্ৰ ছাত্ৰীয়ে অনুভৱ কৰিছোঁ যে এখন কলেজ লাগে, কিয়নো এই অঞ্চলৰ এই 12খন হাইস্কুলৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে বছৰি বছৰি শ ছাত্ৰ ছাত্ৰী এইবোৰ উত্তীৰ্ণ হৈ তেওঁলোকে বৰপেটা ৰোড JLC কলেজ, BS কলেজ বা বৰ্ণগৰ কলেজত বা বৰ্ণগৰ কলেজত 200-250 টকা খৰচ কৰি তেওঁলোকে যাব লগা হয় গাড়ী ভাড়া। তো আমি চৰকাৰৰ দাবী জনাইছোঁ যে তেওঁলোকে আমাৰ এই ছাত্ৰ ছাত্ৰীৰ কাৰণে বাছ ভাড়া বা গাড়ী ভাড়া ৰেহাই কৰি দিব লাগে। তো এই বিভিন্ন সমস্যাক লৈ আমি যোৱা 14 তাৰিখে উপায়ুক্ত লগতে প্ৰতিলিপি আমি ISক লগিন দ্বিতীয়কো আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰোঁ SDC আৰু লগতে আমাৰ MLA ছাৰকো আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰোঁ। তো আমি অনাগত দিনত আমি আশাবাদী যে এই স্মাৰক পত্ৰৰ জৰিয়তে চৰকাৰে গুৰুত্ব দিব, পদক্ষেপ ল'ব আৰু নহ'লে অন্যথা আমি কিন্তু উত্তৰ পূব খাৰিজা বিজনি আঞ্চলিক কমিটিয়ে লগতে আমি ছাত্ৰ সমাজে কিন্তু নতুন বছৰত আমি কিন্তু গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আপোনালোকে বিধায়ক যিহেতু আপোনালোকৰে মানে ভাতৃ, আপোনালোকে যিটো আমাৰ সৰ্বসমিতিৰ বিধায়ক যিজন আছে বা যিটো দলৰ বিধায়ক আছে তেখেতৰ ভাতৃ সংগঠন আপোনালোকে বা ছাত্ৰ সংগঠন তেখেতৰ ফালৰ পৰা কেনেকুৱা কলেজ এখন সম্পৰ্কে মই আগতে শুনিছিলোঁ, বহুত কিবা জানে নেকি? হয়, আমি যেতিয়া বিধায়ক মহোদয়ৰ লগত লগ কৰোঁতে বিধায়ক মহোদয়ে আমাক জনায় যে তেওঁ বিগত বিধানসভাতো এই বিষয়ে উল্লেখ কৰিছে যে আমাৰ খাৰিজা বিজনিত এখন কলেজ লাগে। তো আমি সেইটো নথৈ আনন্দিত হৈছোঁ। তো আমি আশাবাদী যে তেওঁ বিধায়ক মহোদয়ে বিধানসভাত বলিষ্ঠভাৱে এই বিষয়ে উত্থাপন কৰিব অনাগত দিনত আৰু মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব। মেমৰেণ্ডামৰ কিবা ভাল ফলাফল আপোনালোকে পালে নেকি? যিবিলাক মেমৰেণ্ডাম দিলে বা DC মহোদয়ক বা IS মহোদয়ক কিবা হেৰি পাইছে নেকি? তো উপায়ুক্ত মহোদয়ে কৈছে যে আমি মুখ্যমন্ত্ৰীৰ এই বিষয়ে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম, তাৰপিছত তোমালোকক কিবা জনাম, সেনেকৈ তেওঁ জনাইছে। আৰু ISে আমাক জনাইছে যে যিহেতু ভেঞ্চাৰ স্কুলবিলাক তেওঁ কৈছে যে বৰ্তমান
অসম চৰকাৰে কোনো এই ক্ষেত্ৰত কোনো আগভাগ লোৱা নাই বা নতুনকৈ ভেঞ্চাৰ স্কুল ল'বলৈ তেওঁলোকে আগ্ৰহ নহয়। কিন্তু BTC চৰকাৰে ল'ম বুলি কিবা আহিছে কৈছে, আমাক জনাইছে। BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ BTC গভৰ্ণমেণ্টক দিলে নেকি আপোনাৰ? নাই, BTC গভৰ্ণমেণ্টক দিয়া হোৱা নাই। তো আহিছে কোৱা ধৰণে যে তেওঁলোকে কৈছে যে BTC গভৰ্ণমেণ্টে যদি লয় তথাপি ভেঞ্চাৰ স্কুলসমূহ প্ৰভিঞ্চিয়েলাইজ নহয়, সেই পোষ্টখিনি প্ৰভিঞ্চিয়েলাইজ হ'ব। তেখেতে কৈছে আমি যেতিয়া প্ৰশ্ন কৰোঁ যে য'ত প্ৰয়োজন হয় স্কুলবিলাক য'ত প্ৰয়োজন আছে তাত যদি স্কুলখনেই নাথাকে পোষ্টখিনি